বিপিএফ দলয় আমারে ইউপিপিএলৰ সমৰ্থকে দুই এজন আমাক বেয়া পায়ো যদি বিপিএফক ভোট দিয়ে বিপিএফ দল নিৰ্বাচনত জিকিব পৰা অৱস্থাত নাই। আগন্তুক এমপি ইলেকশ্যনত বিপিএফ দল কোনো কাৰণত জিকিব নোৱাৰে। যি ভোট দিব নষ্ট হ'ব। দুৰ্নীতি যদি প্ৰমাণ আছে তথ্য সহকাৰে তেওঁলোকে অভিযোগটো দাখিল কৰক। আমি তেতিয়া দুৰ্নীতিৰ কথা কৈছিলোঁ কিহৰ ওপৰত? তেতিয়া কিন্তু ভাৰত চৰকাৰৰ CAG বুলি আছে কেক তেওঁলোকে ৰিপৰ্ট দিয়াটোকে আমি কৈছিলোঁ ইয়াত দুৰ্নীতি হৈছে টকাৰ অনিয়ম আছে আমি এনেও কোৱা নাছিল তথ্য সহকাৰে কৈছিলোঁ। আজি তেওঁলোকে যদি ক'ব বিচাৰে তথ্য সহকাৰে কওক। জনগোষ্ঠীৰ SC বৰ্ডৰ চেয়াৰমেনৰ পৰা আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীৰ নেতৃবৃন্দসকল আৰু আজি মুকলি সভাত ইয়াত দলে বলে যোগদান কৰা ইউপিপিএলৰ সমৰ্থক শুভাকাংক্ষী আৰু জনগণৰ ৰাইজসকল মই সকলোলৈ মোৰ তৰফৰ পৰা আজি ইমান উৎসাহ উদ্দীপনাৰে আপোনালোকে ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিছে আৰু আজিৰ অধিৱেশনটো সফল কৰি তুলিছে তাৰ কাৰণে অন্তৰৰ পৰা মই আপোনালোকলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰি আকৌ এবাৰ মোৰ নমস্কাৰ মই জনাইছোঁ। নমস্কাৰ তাদিনে বে फैलामैयाव जथुमनाय बे सुबुं गमाखौ नुनानै दहाय सफैग्रोमोनानो आङो जोबोद मोनसे रंजाखांनाय मोनदों गोसोआव गोजोननाय मोनदों जे बिराद गोबाव जाबायमोन बेबादि गाजा गोमजायै एखेबारे दले बले रायजो राजाफोर बाहागो लानाय एफा गिदिर सुबुं गमाखौ नुयैया 5 बोसोरसे बोसोरनै हयतोबा जाबायमोन कारण जों बेबायदि सुबुं गमाखौ इलेक्शन समफ्राव बांसिन नुयो निर्वाचনৰ সময়ত আমি এনে ধৰণৰ জনসমাগম নিৰ্বাচনৰ সময়তে দেখিবলৈ পাওঁ এনে দেখিবলৈ নাপায়। কেইটামান জিলাৰ মই অধিৱেশনত গৈছোঁ তাতে 1,500 মানুহ গোট খোৱাটো দেখিছোঁ। সৰু সৰু মিটিং মই দেখি আহিছোঁ। মই ভাবি লৈছিলোঁ যে এতিয়া নিৰ্বাচন নহয় মানুহ ক'ত ওলাব কিন্তু আজি নিৰ্বাচন নাই। এটা চিৰাং জিলাৰ অধিৱেশন ইয়াত স্বতঃস্ফূৰ্তভাৱে আপোনালোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত গোৰ্খা আহিছে মুছলমান আহিছে বড়ো আহিছে বেংগলী আহিছে অন্যান্য জনগোষ্ঠীৰ সব মানুহে আহিছে। এইটোৱে আজি প্ৰমাণ কৰি দেখুৱাইছে যে ইউপিপিএল দলৰ ওপৰত আপোনালোকৰ বিশ্বাস আৰু আস্থা দিনক দিনে বৃদ্ধি পাই আছে। ইউপিপিএল আজি শক্তিশালী দল হিচাপে আজি প্ৰতিষ্ঠিত হৈছে। আজি যদি মই গোসাইগাঁৱৰ পৰা 5 নৈলৈকে আমাৰ ইউপিপিএল দলৰ স্থিতিটো যদি মই ক'বলৈ যাওঁ আটাইতকৈ শক্তিশালী ৰূপত আপোনালোকৰ চিৰাং জিলাই আছে। চিৰাং জিলাত ইউপিপিএল দলক কোনেও লৰাব নোৱাৰে। কিয়? নিৰ্বাচনৰ আগতে আপোনালোকে আমাক আস্থা ৰাখি পেলাই বিশ্বাস ৰাখি পেলাই ভোট দিছিলে আৰু নিৰ্বাচনৰ পিছত আমাৰ ইউপিপিএল বিজেপি আৰু জিএসপি দলৰ মিত্ৰজোঁটৰ চৰকাৰ চলোৱাৰ ওপৰত আপোনালোকে সন্তুষ্টি আছে বা সন্তুষ্ট হৈ আছে। তাৰ কাৰণে আজিও এই আশাটো আপোনালোকৰ কমি যোৱা নাই এইটো বৃদ্ধিও হৈ আছে। তাৰ কাৰণে আজি গলে গলে হাজাৰ হাজাৰ মানুহ ইয়াত সমাগম ঘটিছে। আজি ইয়াত যিজন MCLৰ কথা কৈছে জেমছ বসুমতাৰী তেখেতৰে ঘৰ যোৱা নিৰ্বাচনৰ কিবা কাৰণত আমি জিকিব পৰা নাছিল
কিন্তু আজিৰ জনসমাগম যদি দেখি পাইছে তেওঁ গোটেই ৰাতি শুব নোৱাৰিব 2-3 দিনমান কাৰণ তাৰ জীৱনটো তাৰ দিনটো শেষ ৰাজনৈতিক জীৱন আজিৰ প্ৰায় শেষ আজি UPPL BJP আৰু GSP দলৰ যিটো মিত্ৰজোঁটৰ চৰকাৰ প্ৰায় 2.5 বছৰ পাৰ হ'ল আমি মনত পেলাওক আমি স্মৰণ কৰিব লাগে BPF দলে হাগ্ৰামা মহিলাৰ নেতৃত্বত 2003 চনৰ পৰা 2005 চনলৈ ইন্টাৰিম কাউন্সিল হিচাপে আভ্যন্তৰীণ এটা চৰকাৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ হিচাপে 3 বছৰ কাম কৰিবলৈ সুযোগ পাইছিল এই অন্তৰ্বৰ্তীকালীন 3 বছৰ চৰকাৰ চলোৱাৰ সময়ত এটা ৰাস্তাটো পাথৰ পেলা নাছিল পাথৰ পৰা নাছিল কোনো এটা ৰাস্তা বনোৱা নাছিল কোনো LP স্কুল বনোৱা নাছিল কোনো সেলফ হেল্প গ্ৰুপক পইচা দিব পৰা নাছিল 3 বছৰ 2003 পৰা 2 বছৰ 2005 চনৰ নিৰ্বাচন হ'ল অটল বিহাৰী বাজপেয়ীয়ে 500 কোটি টকা আমাক পেকেজ দিছিলে এই সময়ৰ প্ৰধানমন্ত্ৰীয়ে 5 পৰা 10 লৈকে 5 বছৰ তেওঁলোকে চৰকাৰ শাসন কৰিলে 2 বছৰ আৰু 5 বছৰ 7 বছৰ কালত তেওঁলোকে ৰাস্তা এটাও বনাব পৰা নাছিল কোনো মানুহক কন্ট্ৰাক্ট দিব পৰা নাছিল কোনো স্কুল বনাব পৰা নাছিল বড় পঢ়া-শুনা কৰিব পৰা নাছিল আৰু গৰীব মানুহক ঘৰ দিব পৰা নাছিল 7 বছৰ তেওঁলোকে একো কাম নকৰাকে আছিল কাৰণ কাম কৰিব লাগিলে প্ৰজেক্ট বিলাকে পাছ হ'ব লাগে এপ্ৰুভ হ'ব লাগে ৰাজ্য চৰকাৰে তাত চেংচন কৰিব লাগে ৰাজ্য চৰকাৰ চেংচন কৰাৰ পিছত পইচা আহি যায় BTC প্ৰথম পৰ্যায়ত আৰু তেওঁলোকে প্ৰথম কিস্তি কাম কৰি ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিলে দ্বিতীয় কিস্তি আহি যায় 7 বছৰ এইটো কৰিবলৈ যাওঁতে তেওঁলোকে একোই কৰিব পৰা নাছিল কিন্তু আজি প্ৰমোদ বড়োৰ নেতৃত্বত UPPL BJP চৰকাৰ GSP চৰকাৰৰ 2.5 বছৰ কালত আপোনালোকে কিছু হলেও ৰাস্তা দেখিবলৈ পাইছে কিছু হলেও গৰীব মানুহে ঘৰ পাইছে PMAYৰ আণ্ডাৰত কিছু হলেও গৰাখহনীয়া ৰোধ কৰা হৈছে ৰাস্তা বনোৱা হৈছে কমিউনিটি হলৰ কাৰণে আধাৰশিলা হৈছে দলঙৰ আধাৰশিলা হৈছে হয় আপোনালোকে যি আশা কৰে আপোনালোকৰ অভাৱ অভিযোগ দূৰ কৰাৰ ক্ষেত্ৰত আমি সকলো সমস্যা দূৰ কৰিব পৰা নাই 2.5 বছৰত কিন্তু 2.5 বছৰ আৰু হাগ্ৰামাৰ 7 বছৰ যদি আমি তুলনা কৰোঁ হাগ্ৰামাৰ 7 বছৰত 1% কাম কৰা নাছিল আমাৰ 2.5 বছৰত কিন্তু তাতকৈ 3 গুণ বেছি আমি কাম কৰি দেখুৱাইছোঁ আৰু আপোনালোকক মই কৈ যাব বিচাৰিছোঁ মই এজন ৰাজ্য চৰকাৰৰ মন্ত্ৰী পইচা কেতিয়া সোমাব চেংচন কিমান হৈছে মই গম পাওঁ মোৰ চহীদি ফাইল পাছ কৰি পেলাই পইচা BTCত সোমাই 2023 চনত UPPL BJP মিত্ৰজোঁট চৰকাৰে আপোনালোকৰ অঞ্চলৰ ৰাস্তা ঘাট স্কুল বিল্ডিং গৰাখহনীয়া ৰোধ কৰা আৰু উন্নয়নৰ কাৰণে কাম কৰা 2023 চনৰ ভিতৰতে আপোনালোকে দেখিবলৈ পাব যিকোনো ঠাইত দেখিবলৈ পাব কোনো ঠাই এনেকে ৰৈ নাথাকে কাৰণ মই গম পাওঁ যে ৰাজ্য চৰকাৰৰ পৰা এই কেইটা মাহত পইচা যিখিনি সোমাব লাগে সোমাই আছে BTC এতিয়া কাম কৰিবলৈ আৰম্ভ কৰিব ৰাজ্য চৰকাৰে দিনা বাজেটত এটা সিদ্ধান্ত ঘোষণা কৰিলে অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে অসমত বোলে 30 লাখ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰ আছে সদস্য 30 লাখ এতিয়া আমি সেলফ হেল্প গ্ৰুপ হিচাপে যদি পইচা দিওঁ কেতিয়াবা সেই মেম্বাৰবিলাকে নাপাবও পাৰে সদস্যবিলাকে মালাবা সেলফ হেল্প গ্ৰুপनि नामाव পইচা होयोबा बै ग्रुपनि मेम्बारफ्रा मोनाबो जानोबो हागौ सेल्फ हेल्प ग्रुपआ जमा दोननोबो हागौ फैसाखौ
सापस 10,000 रुपया एकाउन्टाव जमा दोनबाय गारनानै जाला मेम्बारफ्राथ' लाब जाला दा बिनि थाखायनो मा सानदों आसाम गभर्नमेन्टआ दा 30 लाख सेल्फ हेल्प ग्रुपनि मेम्बारफोरनो साफ्रोमनिबो एकाउन्टाव 10,000 थाखा हरनायनि बाजेटआव डिसिसन लाबाय आरो बिनि प्रथम साफ्रोमबो मेम्बारफ्रा गावबागाव 10,000 थाखाजों मा मावगोन बिनि प्रजेक्टखौ माने साबमिट खालामनांगौ आरो प्रजेक्ट बानायनो थाखाय प्रथम साफ्रोमबो मेम्बारफोरनि आखायाव 1,000 थाखा हाबग्रोगोन एकाउन्टाव आरो प्रजेक्टआ जेब्ला पास जायो 10,000 थाखा नोंथांमोननि एकाउन्टाव हाबगोन बे जोंनि गभर्नमेन्टआ लानाय डिसिसन नंगौना नङा जेसेबां बेकार सेंग्राफोर दङ आसामाव लाख लाख साख्रि मोनाखै एथ'बा बिसोर बेफार खालामनानै जानांगौ साफ्रोमबो बेकार सेंग्राफोरनो 2 लाख थाखा होनायनि मोनसे डिसिसन बाजाराव फोसावदों सेंग्रा सिख्लाफोरनो हाई स्कुलाव फरायनाय क्लास 9 आव फरायनाय मानसिफोरनो साइकेल होनायनि बाजाराव फोसावदों आरो बे गासिबो दिनै बिटिसि ओनसोलाव बिटिसि सरकारानो मावगोन 17 बोसोर बिपिएफआ बेवहाय सासन खालामदोंमोन हा पाट्टा राननो हादोंमोन नामा हाफ पाट्टा माटी पाट्टा দিব পাৰিছিল নেকি বিপিএফ শাসনৰ দিনত মুছলমান ভাইসকলে ক'ব পাৰে গোৰ্খাসকলে ক'ব পাৰে বেংগলী বা অন্যান্য জাতিৰ মানুহে ক'ব পাৰিব বিপিএফৰ সময়ত মাটি পাট্টা দিছিল কতবা দিছিল যদিও হয়তো 100জন 200জন মানুহক দিছিল কিন্তু বনাঞ্চলত বসবাস কৰা জনগণৰ ৰাইজক ফৰেষ্ট ৰাইট এক্টৰ অধীনত যাক মাটি দিব লাগে মাটি দিয়া আৰম্ভ কৰিছে মাটি পাট্টা দিয়া আৰম্ভ হ'ল আৰু এতিয়া যিটো মিছন বসুন্ধৰা অসমত চলি আছে এই বসুন্ধৰাৰ অধীনতে বিটিছে আৰু নতুন আঁচনি নতুন নামাকৰণেৰে বৈশ্যমতী বুলি এটা নামাকৰণ দি মাটি পাট্টা বিহীন মানুহক মাটি পাট্টা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আজি বড়ো অবৰৰ বৈষম্য নাই কোনোবা নেতাই কৈছে অবৰসকলক বৈষম্য কৰে বঞ্চিত কৰে ক'ত বঞ্চিত কৰিছে বিপিএফৰ দিনত কেইজন অবৰ ইএম আছিল বিপিএফৰ দিনত কিমানজন বঙালী মানুহ কিমানজন গোৰ্খা মানুহ কিমান বঙালী মুছলিম মানুহ ইএম আছিল মুছলিম মানুহ ইএম আছিল আমাৰ দিনত এইটো মিলিজুলি চৰকাৰ 50-50 আজি যদি বড়োৱে 50% আছে অবৰোৱে 50% আছে যি কৰি আছে আপোনালোকৰ নেতাসকলে কৰি আছে বিজেপিৰ পৰা ইএম আছে জিএসপিৰ পৰা ইএম আছে আমাৰ ইউপিপিএলৰ পৰা ইএম আছে তো কাম আমি মিলিজুলি কৰিছোঁ তো কোনোবা কাক বা বৈষম্য কৰা বা বঞ্চিত কৰাৰ কোনো প্ৰশ্ন নুঠে সেইকাৰণে আজি বড়োৱে অবৰক বঞ্চনা কৰিছে মাটি অধিকাৰ দিয়া নাই আৰু আমাক চাকৰি বাকৰি নিদিয়ে এইবিলাক কথা মিছা যিমান বড়োৱে পাইছে ইমানে অবৰবিলাকেও পাই আছে কাৰণ আপোনালোকৰ অবৰসকলৰ পৰাও আজি প্ৰায় সমানে ইএম ইয়াত আছে মন্ত্ৰী আছে নেতা যিবোৰ সমাধান বা যিবোৰ ডিচিশ্যন আমি লওঁ আমি মিলি জুলি লওঁ কাৰোবাৰ বিৰুদ্ধে আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ যাৰ কাৰণে মাটি পাট্টা দিয়া আৰম্ভ হৈ গ'ল আৰু এই মাটি পাট্টা দিয়াৰ প্ৰক্ৰিয়া আজিৰ দিনত কিন্তু চলিয়ে থাকিব আমাৰ উদ্দেশ্য হ'ল অসমৰ যিসকলে বৈধ নাগৰিক আইনগতভাৱে আৰু খিলঞ্জীয়া জনগোষ্ঠী আছে ই মুছলমানেই হওক ই গোৰ্খাই হওক ই বেংগলীয়ে হওক বা হিন্দী ভাষীয়ে হওক সকলৰ হাতত মাটি থাকিবই লাগে মাটি পাট্টা থাকিব লাগে এই কাম এই সিদ্ধান্ত আমি কৰি যাবই লাগিব নকৰাকৈ আমি থাকিব নোৱাৰোঁ
তাৰ কাৰণে আপোনালোকে আমাক দোষ দিব নালাগে। মই অলপ আগত বড়ো ভাষাত কৈছিলো, অসম চৰকাৰে সিদিনা ডিচিশ্যন ল'লে বাজেটত 30 লাখ আত্মসহায়ক গোটৰ সদস্য আছে অসমত। প্ৰতিজন সদস্যক 10,000 টকাকৈ দিয়া হ'ব অসম চৰকাৰৰ বাজেটৰ সিদ্ধান্ত। কিন্তু তাৰ কাৰণে আপোনালোকে প্ৰজেক্ট বনাব লাগে। 10,000 টকা দি আপুনি কি কৰিব বিচাৰিছে? আপুনি চব্জিৰ দোকান দিব বিচাৰিছে, আপুনি কাপোৰৰ দোকান দিব বিচাৰিছে, বা কোনোবা বাঁহৰ কিবা এটা বনাব খুজিছে, বা কি বনাব খুজিছে? প্ৰজেক্ট বনাই আপোনালোকে ছাবমিট কৰক। আৰু প্ৰজেক্ট বনোৱাৰ খৰচ হিচাপে প্ৰথম পৰ্যায়ত প্ৰতিজন সদস্যৰ হাতত 1,000 টকা একাউণ্টত জমা হ'ব। কিন্তু যেতিয়া আপোনাৰ প্ৰজেক্টটো ছাবমিট পাছ হৈ যাব, তেতিয়া আপোনালোকে 10,000 টকা পাই যাব। এনেকুৱা আঁচনি কোন চৰকাৰে লৈছে? BPF চৰকাৰে লৈছিল নেকি? সংস্থাপনবিহীন বেকাৰ ল'ৰা ছোৱালীবিলাকক 2 লাখ টকা দিয়াৰ সিদ্ধান্ত কোনোবা চৰকাৰে লৈছিল নেকি? আজি জল জীৱন মিছন আহিছে, গাঁৱে গাঁৱে বিশুদ্ধ খোৱা পানী আপোনালোকৰ গৰাখহনীয়া। মই সয়েল কনজাৰ্ভেশ্যনৰ মিনিষ্টাৰ, কিন্তু মই অসমৰ মিনিষ্টাৰ। মোৰ কামটো হ'ল যে মই BTCত পইচা দিব লাগে। ডাইৰেক্টলি মই কাম কৰিব নালাগে। BTCয়ে কৰিব। ষ্টেট গভৰ্ণমেণ্টে দিয়া পইচা দি BTCয়ে কাম কৰিব। ষ্টেটৰ পৰা ইয়াত ডাইৰেক্ট কাম কৰিব নোৱাৰে বা নালাগে। তথাপিও মই যি স্থানত জন্ম লৈছো, যি স্থানৰ পৰা মই গৈ অসম বিধানসভাত গৈ মন্ত্ৰী হৈছো, মই নিয়মে নকলেও যিমান দূৰ সম্ভৱ মই নিজৰ তৰফৰ পৰা মই কাম কৰিমেই বুলি সয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ পৰা বহুতখিনি স্কিম মই ইয়াত গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে মই স্কিম ধৰিছো। এই আগামী বছৰতো খাজলগাঁৱৰ পৰা এইখিনিলৈকে কত যেনেকে সম্ভৱ কেইটামান স্কিম অলৰেডি মই ধৰিছো। তেনেকে মিলি আমি উন্নয়নৰ কাম কৰিছো। এতিয়া বোলে শান্তিৰ পদযাত্ৰা, যেতিয়া আমি ডাবল পি কৰিছিলো BPPF, তাৰপিছত PCDR, ভাবছো আন্দোলন, কিমান গণ্ডগোল আছিল, দিল্লীতো মানুহ মৰি আছিলে। তেতিয়া আমি শান্তিৰ পদযাত্ৰা কৰিছিল নে নাই? গজনী হাঞ্জা সুদ্দা সুরাক মঞ্জিংলাই আমিতো শান্তিৰ পদযাত্ৰা কৰিছিলো। তেতিয়া আমাক উপলুঙা কৰিছিলে, তেতিয়া শান্তিৰ কথা কোৱা নাছিল তেওঁলোকে। আজি মানুহ নমৰে, মৰিছে চোৰ ডকাইবিলাক। আজি বোমা নুফুটে, আজি কাৰো ঘৰ নজ্বলে। কাৰোবাক যদি ধৰিছে, ড্ৰাগছ স্মাগলাৰক ধৰিছে, চোৰ ডকাইতক ধৰিছে। শান্তিৰ পদযাত্ৰা কিহৰ বাবে? য'ত অশান্তিয়ে নাই, শান্তিৰ পদযাত্ৰা কিহৰ বাবে? তাক শান্তিৰ অৰ্থ ভালকে বুজি নাপালে নেকি তেওঁলোকে? এইদিনা নলেজ ফেষ্টিভেল কৰিলে প্ৰমোদৰ নেতৃত্বত। ৰাজ্যৰ চৰকাৰ, ৰাজ্যৰ টকা, PTCৰ ৰাজ্যৰ ডেভেলপমেণ্টৰ নামত অহা টকা, এই টকাটোকে বোলে নলেজ ফেষ্টিভেলৰ কোনোবা হিন্দী চিনেমাৰ এক্টৰবিলাকক দিয়াৰ কাৰণে 45 কোটি খৰচ কৰিছে বুলি অভিযোগ কৰিছে। ইও আপোনালোকৰ চিৰাঙৰে নেতাজন, আগৰ ডিপুটি চিফ, নাম নকলে আপোনালোকে গম পাব। 45 কোটি, মইতো পাগল হৈ গৈছিলো নামটো শুনি পেলাই। ইমান কোটি টকা পইচা BTC একেবাৰে পায় নে নাপায়? মই সঁচাকে সুধিলো কিমান মান খৰচ কৰিছে আপোনালোকৰ ইয়াত? ক'লে যে নহয় দাদা, ইমান দেশ বিদেশৰ অতিথি আনিছে, ফ্লাইট খৰচ দিব লাগে, ল'ৰা ছোৱালী জ্ঞানৰ এটা পৰিৱেশ পাইছে। আমাৰ এতিয়া উঠি অহা কলেজৰ ল'ৰা ছোৱালীবিলাকে চাইণ্টিষ্ট হ'বৰ কাৰণে সপোন দেখে, এষ্ট্ৰনট হ'বলৈ সপোন দেখিছে। এতিয়াকে ডাঙৰ ডাঙৰ এণ্টাৰপ্ৰেনিয়ৰ
হ'বৰ কাৰণে সপোন দেখিছিল। এজন মানুহ আহিছিল গুজৰাটত, লিখা পঢ়া নাই, কিন্তু বেপাৰ বাণিজ্যৰ জ্ঞান আছে। তেওঁ এতিয়াকে অশিক্ষিত এজন মানুহে দেশ বিদেশৰ বিজনেছ আছে, 12,000 কোটি টকাৰ মালিক। এইটো দেখি আমাৰ ল'ৰাবিলাকেও এতিয়া বিজনেছ কৰিবলৈ শিকিছে। নলেজ ফেষ্টিভেলে এই জ্ঞানটো দিলে। তাকে উপবাদ কৰিবৰ কাৰণে তেওঁলোকে 45 কোটি খৰচ কৰা বুলি কিবা এটা ক'লে। মাথা গৰম হৈ গ'ল। 45 কোটি জীৱনত মই শুনাও নাই, দেখাও নাই। হিচাপটো দেখিলো যে ইয়াত খুব বেছি গ'লে 2 কোটি 3 কোটি, তাতকৈ বেছি নাযায়। আৰু 2-3 কোটি টকাটো ইণ্টাৰনেশ্যনেল লেভেলৰ এটা মানে ফেষ্টিভেল কৰা, এইটো ইমান ডাঙৰ ডাঙৰ কথা নহয়। ক'ত 45 কোটি, ক'ত 2-3 কোটি টকা। মই ভাবি আছো যে হয়তো তেওঁলোকৰ 17 বছৰ কালত এনেকৈ খৰচ কৰিছিল বোধহয়, য'ত নালাগে তাতো মানে 40 গুণ বেছি খৰচ কৰিছিলে বোধহয় তেওঁলোকে। আৰু তেওঁলোকৰ নিজৰ দিনৰ কথাটোকে মাথাত ৰাখি পেলাই কৈ আছে তেওঁলোকে, পাহৰিব পৰা নাই। আমি এনেকুৱা খৰচ নকৰোঁ। আৰু দুৰ্নীতিৰ কথা কৈছে, চিণ্ডিকেটৰ কথা কৈছে। এতিয়া আমি না বুলি নকওঁ, দুৰ্নীতি যদি প্ৰমাণ আছে তথ্য সহকাৰে তেওঁলোকে অভিযোগটো দাখিল কৰক। আমি তেতিয়া দুৰ্নীতিৰ কথা কৈছিলোঁ কিহৰ ওপৰত, তেতিয়া কিন্তু ভাৰত চৰকাৰৰ CAG বুলি আছে কেক, তেওঁলোকে ৰিপৰ্ট দিয়াটোকে আমি কৈছিলোঁ ইয়াত দুৰ্নীতি হৈছে, টকাৰ অনিয়ম আছে। আমি এনেও কোৱা নাছিল, তথ্য সহকাৰে কৈছিলোঁ। আজি তেওঁলোকে যদি ক'ব বিচাৰে তথ্য সহকাৰে কওক। আজিলৈকে কোনো CAG হোৱা নাই। তেনেকে এটা অভিযোগ তুলি পেলাই লাভ নাই। এতিয়া ৰাইজ এটা কথা, BTC অঞ্চলত আগন্তুক লোকসভা নিৰ্বাচনত BJPয়ে, AGPয়ে, UPPLে পৃথক পৃথককৈ কেণ্ডিডেট নিদিয়ে। বেলেগ বেলেগকৈ কেণ্ডিডেট দিয়া নহ'ব। কেণ্ডিডেট আমাৰ 3টা দলৰ এজনে হ'ব। আৰু আমি কৈ আছো যে UPPLৰে হ'ব লাগে নিয়ম মতে। আৰু আমাৰ কথা মানিব বুলি আমি বিশ্বাস। এতিয়া আমাৰ বিৰোধী আছে BPF, তেওঁলোকে কেণ্ডিডেট দিব বুলি কৈ আছে। আৰু আমাৰ দুটা বাহিনীটো কোন আছে, এই যে আমাৰ নৱচৰণীয়া ডাঙৰীয়া। নৱচৰণীয়া এইবাৰ ইলেকশ্যন খেলে নেখেলে মই নকওঁ, কিন্তু তেওঁৰ দলে ইলেকশ্যন খেলিব। ভুল নল'ব, ভুল নকৰিব। BPF দলয় আমাৰ UPPLৰ সমৰ্থকে 2-এজন আমাক বেয়া পায়ো যদি BPFক ভোট দিয়ে, BPF দল নিৰ্বাচনত জিকিব পৰা অৱস্থাত নাই। আগন্তুক MP ইলেকশ্যনত BPF দল কোনো কাৰণত জিকিব নোৱাৰে। যি ভোট দিব নষ্ট হ'ব। কিন্তু আমাক যদি অলপমানে ভোট দিয়ে, আমাৰ 3টা দলৰ সমৰ্থন, আমি জয়ী হৈ যাম। আমাক কোনে ৰোধ কৰিব নোৱাৰে। আমাক কোনে ৰোধ কৰিব নোৱাৰে। তাৰ কাৰণে আপোনালোকে প্ৰস্তুত হ'ব লাগিব। কাৰণে প্ৰস্তুত হওক। এতিয়া যিটো নিৰ্বাচনৰ বতৰ আহি আছে, আমাৰ মাজত সৰু সুৰা কথা লৈ পেলাই উৰিয়া উৰি হোৱা, নোপোৱাৰ কথাটো কোৱা, এইবিলাক লৈ পেলাই আমাৰ মাজত ভাল পোৱা বেয়া পোৱা এইবিলাক এতিয়া চলিব নালাগে। এতিয়া দলৰ এটা সভা, দলে যিহেতু আমাক শাসন কৰিবলৈ দিছে, নিষ্ঠা, সততা আৰু সকলোৰে মনোপুত্ৰ বা সন্তুষ্টজনকভাৱে কাম কৰি যোৱাটো আমাৰ দায়িত্ব। এই দায়িত্ব আমি পালন কৰি যাম। জনগণৰ ৰাজ্যৰ কাৰণে আমি পালন কৰি যাম। এইকাৰণে আপোনালোক সকলোলৈ মোৰ এটা আহ্বান থাকিব যে কোনো খেলি মেলি চিন্তা কৰিব নালাগে। আৰু আমাৰ ভুলৰ কাৰণে কোনোবা আমি নিবিচাৰা শক্তিবিলাকে জয়ী হ'ব নালাগে। 2-এটা ভোট এফালে এফালে হ'লেও BPF দল 3 বা 4 নম্বৰত থাকি যাব পাৰে। তেওঁলোকে কোনো দিন
MP ইলেকশ্যন জয়ী হ'ব নোৱাৰে কিন্তু আমি যে জয়ী হমেই আমি তিনিটা দল লগ লাগি পেলাই ইলেকশ্যন খেলিম তো জয়ী হমেই যেতিয়া 5 লাখ ভোটত জয়ী হম তাতে আপুনি আপোনাৰ ভোটটো দি পেলাই 6 লাখ বনাই দিয়ক ইয়াত ক্ষতি নাই আমাৰ এটা পৰিৱেশ ভাল হ'ব উন্নয়নৰ কাম কৰিবলৈ ভাল হ'ব এইকাৰণে আপোনালোক চবকে মই তৰফৰ পৰা আকৌ এবাৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাই আজি চিৰাং জিলা কমিটি BPLক মই আকৌ ধন্যবাদ দিছোঁ আৰু কংগ্ৰেচুলেশ্যন দিছোঁ যে ইমান ভাল এটা আয়োজন ইয়াৰ হাজাৰ হাজাৰ মানুহৰ সমাগম কৰিবলৈ সক্ষম হৈছে অনাগত সময়ত আমাৰ চিৰাং জিলাৰ পৰা এই আগন্তুক MP ইলেকশ্যনৰ সময়ত বিপুল ভোট আমি পাই যাবলৈ সক্ষম হ'ম এইখিনি আশা ৰাখি পেলাই মোৰ বক্তব্য ইয়াতে মই সামৰিছোঁ।